আপোনালোকে বালিৰ মৰুভূমিৰ কথা সকলোৱে শুনিছে আৰু সকলোৱে চাগে দেখিছে আৰু আজি আপোনালোকক কম নিমখৰ মৰুভূমিৰ কথা আৰু এই পৃথিৱীত সৰ্ববৃহৎ নিমখৰ মৰুভূমিৰ কথা আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হয়, এই পৃথিৱীত সৰ্ববৃহৎ নিমখেৰে ভৰি থকা মৰুভূমি অঞ্চল আমাৰ ভাৰতবৰ্ষত আছে। গুজৰাট ৰাজ্যৰ কচ্ছ জিলাত বিস্তৃত এলেকাজুৰি বৰফৰ দৰে বগা নিমখেই নিমখ ভৰি আছে। বছৰৰ সকলো সময়তে শুকাই থকা এই অঞ্চলত পানী প্ৰায় দুৰ্লভ। বিশুদ্ধ খোৱাপানী এটুপিৰ বাবে বহু কষ্ট কৰিব লগা হয় তাত বাস কৰা লোকসকলে। নিমখেৰে ভৰি থকা কচ্ছ জিলাৰ বিস্তৃত অঞ্চলটো দুটা ভাগত ভাগ হৈ আছে। ইয়াৰে এটা ভাগ গুজৰাট ৰাজ্যত আছে, আনটো পাকিস্তানত পৰে। এই নিমখেৰে ভৰি থকা মৰুভূমি অঞ্চল 23,300 বৰ্গ কিলোমিটাৰৰ সৈতে বিয়পি আছে। বহু বছৰৰ আগতে ই সমুদ্ৰৰ এক অংশ আছিল, কিন্তু 1819ত অহা এটা প্ৰবল ভূমিকম্পত ভৌগোলিক পৰিৱৰ্তন হৈ ইয়াৰে এটা ভাগ সমুদ্ৰৰ পৰা ওপৰলৈ উঠি আহে। গৰমৰ দিনত ইয়াৰ তাপমান 44 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰীলৈ হৈ পৰে। ঠাণ্ডা দিনত 0 ডিগ্ৰীতকৈও তললৈ নামে। শুভ্ৰ বৰফৰ দৰে লগা নিমখেৰে ভৰা এই কচ্ছ জিলাৰ এতিয়া বহু দেশ-বিদেশৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু বহু চিনেমা, ডকুমেণ্টৰী আদি বনোৱা হৈছে গুজৰাট ৰাজ্যৰ এই নিমখেৰে ভৰি থকা মৰুভূমি সদৃশ অঞ্চলটোৰ ওপৰত।